নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এইখনেই হ'ল মোৰ ঘৰখন। পুৰণা হৈছেগৈ আৰু টিংপাতবিলাক আৰু বেৰবিলাকো পুৰণা হৈছে। মানে এইবছৰ ৰিপেয়াৰিং কৰিলোঁ বুলিহে, ৰিপেয়াৰিং নকৰা হ'লে থাকিবই নোৱাৰিলোঁহেঁতেন। আৰু এইটো ছাইডত আছে, বিপৰীত ছাইডত এইটো নামঘৰ। নামঘৰটো মানে বনোৱা হৈ আছে, সম্পূৰ্ণ হোৱাগৈ নাই, পকাকৈ বনোৱা। ওপৰত কেঞ্চি মানে বাঁহৰ দিয়া আছে, এই কাঠৰ কেঞ্চি দিয়াই নাই। আৰু এইটো বনাই আছোঁ। আৰু মোৰ দোকানখন, আগতে ইয়াত বাঁহৰ দোকান এখন আছিলে আৰু সেই দোকানখন এতিয়া পকাকৈ বনাইছোঁ। তো এইখনো আধৰুৱা হৈ আছে, কি দেখুৱাম সেইকাৰণে হোম টাৱাৰ বুলি। আৰু এইখন দেখিছে নাই দোকানখন মানে ইয়াত আছিলে আগতে কেঁচা দোকান, এইবিলাক টিংপাত অঁতৰোৱাই নাই। এইখন আছিলে জাপ, ইয়াত এখন কেঁচা দোকান থাকোঁতে মানে নিগনি বহুত হয়, ইমান নিগনি হয় মানে ক'বলৈ বাকী নাই। সেইকাৰণে ভাবিলোঁ দোকানখন পকাকৈ বনাই লওঁ বুলি লোন এটা লৈ পিনি মানে দোকানখন বনালোহে, কিন্তু আধৰুৱা হৈ থাকিল। পইচাও খতম হ'ল আৰু পইচা কেইটামান গোটাই মানে বেছি নাই দিছে। এইফালে ইটা কিনি থোৱা আছে, আগফালে চেনকেবেল আছেই এইবিলাক। আৰু এখন দোকানৰ সেইটো ৱাল হৈ গ'ল। এইফালে কাঠৰ জাপ লগাব লাগিব। ভিতৰলৈ গৈ যাওঁ। এখন চাওক, এই দুটা ৰুম বনাই দিছোঁ। এইটো এটা ৰুম হয় আপোনাৰ, আৰু এইটো এটা ৰুম হয়। বেক কেমেৰা অন কৰি, আগফালে সেইটো ৰাস্তা হয় আপোনাৰ, এইটো ৰাস্তা গাঁৱলীয়া ৰাস্তা হয়। আৰু এইফালে যিটো দেখিছে এইটো ছাইডতে গাঁওখন আছে, আৰু গাঁওখনৰ এটা মূৰত মানে আমাৰ ঘৰটো, আৰু এইটো মূৰত কেলৈ মানুহবিলাক আহিব লগা হয়, এইফালে দিয়ে টাউনলৈ যায়। সেইকাৰণে ইয়াত দোকান চলিব নেকি বুলি ভাবি পিনি এইখন দোকান বনাইছোঁ। আগতে চলিছিলে, কিন্তু ধাৰ বাকী অলপ হয়। আৰু আমাৰ ঘৰটো চাওক, এইটো দোকানৰ ওপৰৰ পৰা। আৰু ইয়াত চালি বনাই পিনি মোৰ টেম্পুখন ৰখা হয়। আৰু এইটো চাইডে মানে সৰুকৈ বেৰি পিনি ফুল ৰুইছোঁ জেগাটোকে, ইয়াত ৰুইছোঁ। এইটো হৈছে এটা তামোল পুলি, এইফালে গোলাপ ফুল, এইফালে কি ফুল আৰু এইবিলাক ইটো এইজোপা বকুল ফুল হয়, এইজোপা বকুল হয়। আৰু এইজোপা তামোল আছে, তামোলৰ ওচৰতে এইজোপা গোলাপ আছে, ফুলা নাই, ফুলিছিলে সৰি গ'ল বৰষুণত। আৰু এইফালে পাছফালে কাপোৰ মেলা হৈ আছে। আৰু বলক যাওঁ ইটো ছাইডত। এতিয়া এইটো হৈছে আমাৰ নামঘৰটো। আৰু এইফালে গৈ দূৰত মানে বহুত দূৰত দেখিছে নাই, এইটো যে আছে, এইটো আমাৰ বাথৰুমটো হয়। ঘৰৰ কাষত এইটো যে দেখিছে, এইটো হ'ল আমাৰ গুদাম ঘৰ হয়, মানে ষ্ট'ৰ বুলি ক'ব পাৰি। এতিয়া বন্ধ হৈ আছে ষ্ট'ৰটো। আৰু আমাৰ ঘৰটো বনালে ইয়াতে বনাম, মানে এইটো জেগাত বনাম। আৰু সেই যিটো দেখিছে সেইটো সন্মুখত, সেইটো হৈছে এটা নামঘৰ। আৰু এইটো ছাইডে আপোনাৰ সেই নামঘৰ আগফালে সেই তাত খালী জেগা থাকিব, এইটো ঘৰ ভাঙি দিম। আৰু এইফালে ৰাস্তা থাকিব। আৰু এইটো ফ্ৰণ্টত মানে নামঘৰ ফ্ৰণ্টে এইটো আপোনাৰ দুৱাৰমুখ থাকিব আমাৰ। আৰু এইজোপা আছে, এজোপা পামলখিজোপা কাটিব লাগিব, কিন্তু পামলখি লাগি মানে সৰিয়ে থাকে। পামলখিজোপা মানে ঘৰ বনাব যেতিয়া লাগিবতো পামলখিজোপা কাটিবই লাগিব। দেখিলে বন্ধুসকল, এয়াই হৈছে আমাৰ ঘৰখন। আৰু এইখন কাপোৰ মেলি থৈ দিছে এইকেইদিন, মানে কাপোৰবোৰ এইফালে ডাঙৰ আছে, ডাঙৰত কাপোৰ ভৰ্তি। এইকেইদিন যিহে বৰষুণ দিছিলে, কাপোৰ ধুই এতিয়াহে মানে শুকুৱাই দিয়া হৈছে। সেইকাৰণে ধুব পৰা নাছিলে, এতিয়া মানে ধুই পিনি শুকুওৱা হৈছে। আৰু এয়াই আৰু গাঁৱলীয়া পৰিৱেশ। ঠিক আছে বন্ধুসকল, এয়াই দেখুৱালোঁ। ভালকৈ আকৌ ঘৰ দুৱাৰ যেতিয়া বনাম, পকা ঘৰ দুৱাৰ, তেতিয়া আকৌ মানে নতুনকৈ এটা হোম ট'ৰ বনাম। তো চেনেলটো তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, আগবাঢ়িবলৈ অকণমান সহায় কৰি দিয়ক। এতিয়া দুখীয়া হৈ আছোঁ, ভৱিষ্যতে ভাবিছোঁ কিবা এটা ইউটিউবৰ জৰিয়ে কিবা আগবাঢ়িব পাৰোঁ নেকি। যদি আপোনালোকে সহায় কৰে, কিয় আগবাঢ়িব নোৱাৰিম, নহয়নে? আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ঠিক আছে, আজিলৈ বাই।